নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ধনমণি এডুকেশ্যন আছাম চেনেলটোলৈ। বন্ধু বান্ধৱীসকল অসম পুলিচৰ এবি আৰু ইউবিৰ ফিজিকেল ষ্টাৰ্ট হৈ আছে, কিন্তু তাৰ মাজতে কেণ্ডিডেটসকলৰ মনত এটা ডাঙৰ চিন্তা হৈ আছে যে ৰিটেনৰ কাৰণে যিটো কাট অফ মাৰ্ক দিয়া হ'ব সেই কাট অফটো ৰানিং আৰু লং জাম্প ওপৰতে কাট অফটো যাবনে এক্সট্ৰা মাৰ্কছ যিটো এড কৰা হৈছে সেই মাৰ্কটো আপোনালোকৰ প্লাছ হৈ থাকিব। কাৰণ কিছুমান কেণ্ডিডেট আছে তেওঁলোকৰ কোনো এক্সট্ৰা মাৰ্ক নাই, তেওঁলোকে অকল কষ্ট কৰি ফিজিকেলত 27, 28, 29 তেনেকৈ মাৰ্ক উঠাইছে, কিন্তু কিছুমানে 23, 24 তেনেকৈ পাইছে, তেওঁলোকৰ এক্সট্ৰা মাৰ্ক আছে, সেইকাৰণে তেওঁলোকৰ 30ৰ ওপৰত টোটেল মাৰ্ক পাইছে। চিন্তা কৰি আছে যিসকলে 27, 28 তেনেকৈ পাইছে তেওঁলোকক ৰিটেন দিবলৈ মাতিবনে নেমাতে। তো যিসকলে ফিজিকেলত কষ্ট কৰি 27, 28 তেনেকৈ পাইছে, কোনো এক্সট্ৰা মাৰ্ক নাই, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে, ৰিটেন দিবলৈ মাতিবই। কাৰণ অফিচিয়েলি নটিছত চাফ লিখা আছে যে ৰিটেনৰ কাৰণে যিটো কাট অফ যাব সেই কাট অফটো ৰানিং আৰু লং জাম্প ফিজিকেলৰ ওপৰতে কাট অফটো যাব, কোনো এক্সট্ৰা মাৰ্ক তাত এড নকৰে। তো আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ বহুতেই যেতিয়া এক্সট্ৰা মাৰ্কটো প্লাছ কৰি দিছে 30ৰ ওপৰত হৈ গৈছে, সেইকাৰণে তেওঁলোকৰ চিন্তা হৈ গৈছে 27, 28 তেনেকৈ পোৱাসকলৰ কাৰণে। তো কোনো চিন্তা কৰিবলগীয়া কথা নাই, অকল ফিজিকেলৰ মাৰ্কটো চাইহে তেওঁলোকক ৰিটেন দিবলৈ মাতিব, মানে ফিজিকেলৰ ওপৰতহে কাট অফ মাৰ্কটো যাব, এক্সট্ৰা মাৰ্ক যিটো থাকিব তাত কোনো প্লাছ কৰা এতিয়া নহয়। আপোনালোকে নিজে চাব পাৰে অফিচিয়েল নটিছত তাত ধুনীয়াকৈ লিখি থৈছে যে ফিজিকেলৰ ওপৰতহে কাট অফ মাৰ্কটো যাব ৰিটেনৰ কাৰণে, তাত কোনো এক্সট্ৰা মাৰ্কটো যে এড কৰিছে সেই মাৰ্কটো প্লাছ নকৰে বৰ্তমান ৰিটেনৰ কাৰণে। তো এইটো আছিল ভিডিঅ'টো, যিসকল বন্ধু বান্ধৱীৰ মনত এই কথাটোকে লৈ ডাউট আছিল সেই ডাউটটো ক্লিয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।